যদি আপুনি ফেচবুক পেজ বা প্ৰফাইলৰ ওপৰত কাম কৰিছে তেনেহ'লে আপোনালোকে এটা কথা জানাটো বহুতেই ইম্পৰ্টেণ্ট। এতিয়া চাওক, এতিয়া বহুতে আপোনালোকৰ মনৰ হয়তো এদিন নহয় এদিনটো আহিব পাৰে এইটো কুৱেশ্যন যে আমি এটা কণ্টেণ্ট ৰীল হওক বা ভিডিঅ' হওক বা ফটোজ হওক যিয়ে নহওক এটা পেজত আপলোড কৰাৰ পিছত সেইটো কণ্টেণ্টকে আমি বেলেগ আৰু মাল্টিপল পেজত আমি আপলোড কৰিব পাৰোঁ নে নোৱাৰোঁ আচলতে। চাওক, ইয়াৰ কুৱেশ্যনৰ এনচাৰটো হ'ল যে আপোনালোকে নোৱাৰে। কাৰণ চাওক, এতিয়া মই আপোনালোকক আগতেও কৈছিলোঁ যে এতিয়া ফেচবুকৰ আপোনালোকে যিবিলাক কণ্টেণ্ট আপোনালোকে আপলোড কৰে, ফটো, টেক্সট প'ষ্ট, লং ভিডিঅ', শ্বৰ্ট ভিডিঅ' যিয়ে নহওক, এতিয়া চাওক বিশেষকৈ এতিয়া যদি কথা ক'বলৈ যাওঁ, এতিয়া ৰীল এটা ধৰি লওক, আপোনালোকে এটা ৰীল আপুনি এটা ফেচবুক প্ৰফাইলত আপলোড কৰিলে আৰু সেইটো কণ্টেণ্টকে উঠাই পেলাই আপুনি বেলেগ বেলেগ পেজত আপুনি আপলোড কৰিলে আৰু মানুহৰটোতো পেজৰ আপোনালোকৰ পেজটোতো এটা দুটা নাথাকে, তাতকৈ ওপৰত আৰু 2-3টাৰ ওপৰত আপোনালোকে বনাই থৈ দিয়ে। আপোনালোকে সেইটো কাম কৰিব পাৰে জানো? আচলতে ধৰক আপুনি এটা কণ্টেণ্ট ফটো হওক বা ভিডিঅ' হওক, এটা কণ্টেণ্ট আপুনি এটা পেজত আপলোড কৰিলে, সেইটো কণ্টেণ্টকে উঠাই পেলাই আপুনি 2-3টা পেজত আপোনালোকে আপলোড কৰিলে, এইটো আমি পাৰিমনে? তে নোৱাৰে। চাওক, এতিয়া এইটো কাৰণে নোৱাৰে, মইতো আগতেও আপোনালোকক লাইভ চাইভবিলাকত আপোনালোকক মই কৈ থাকোঁ যে তেনেকৈ এটা পেজত এটা কণ্টেণ্ট আপলোড কৰাৰ পিছত সেইটো কণ্টেণ্টকে বেলেগ আৰু পেজত আপুনি আপলোড কৰিব নোৱাৰে। কাৰণ প্ৰতিটো কণ্টেণ্টৰ এটা আইডি থাকে, সেই আইডিৰ জৰিয়তে ফেচবুকে আপোনালোকক ট্ৰেক কৰে আৰু আইডিটো ক'ত থাকে এইটো মই নকওঁ, পিছত আপোনালোকৰ কাৰণেই দিগদাৰ হ'ব। পিছত যদি ঘপককৈ বেয়া মানুহৰ তাত এই ভিডিঅ'টো গুচি গ'ল, তে সেই ক্ষেত্ৰত আপোনালোকৰ তাত ফেক ষ্ট্ৰাইক কিবা কিবি ঢেৰ পৰিব। আৰু আইডিটো ক'ত থাকে এইটো যদি মই কৈও দিওঁ, আপোনালোকে ভাবিবলৈ ল'ব যে ইমান দিনে মই গমেই পোৱা নাছিলোঁ, আচলতে কণ্টেণ্ট এটাৰ আইডি ইয়াতে থাকে। তে মই নকওঁ, ঠিক আছে কোৱা। এতিয়া চাওক, আপোনালোকে ধৰক এটা কণ্টেণ্ট আপলোড কৰিছে, সেইটো কণ্টেণ্ট আপুনি বেলেগ পেজত আপলোড কৰিব নোৱাৰে। মই ক'লোঁ যে প্ৰতিটো কণ্টেণ্টৰ এটা আইডি থাকে, ফটোৰ, ৰিলছৰ, ভিডিঅ'ছৰ, প্ৰতিটো কণ্টেণ্টৰ এটা আইডি থাকে। সেই আইডিৰ জৰিয়তে ফেচবুকে ট্ৰেক কৰে আৰু সেই আইডিৰ জৰিয়তে আপোনালোকে কপিৰাইট ষ্ট্ৰাইকো দিব পাৰে। তে সেইটোৱে কথা। আৰু আপোনালোকে ফাইন কৰিব পাৰে সেই আইডিৰ জৰিয়তে কোনটো জেগাৰ পৰা আপলোড হৈছিলে সেই কণ্টেণ্টটো, প্ৰতিটো ডিটেইলছ, প্ৰতিটো ইনফৰমেশ্যন। আৰু এতিয়া যদি এক্সট্ৰাকৈ আৰু এটা কথা ক'বলৈ যাওঁ যে এতিয়া চাওক, আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছেনে যেতিয়া কণ্টেণ্ট এটা আপলোড কৰিব আপোনালোকে, তাতে কিছুমান ফাইল আপোনালোকে দেখা পায়। হোৱাটছআপত যিখিনি আপোনাৰ হেৰি আছে তাৰ ফাইল দেখা পাব, গেলেৰীৰ আপোনালোকে ফাইল দেখা পাব, ক'ৰ পৰা আপুনি আপলোড কৰিব, তাত গৈ পেলাই আপোনালোকে চুজহে কৰিব পাৰে। সেই তাতে কিছুমান ফাইলৰ আপোনালোকে পাৰ্মিশ্যন অলৰেডি ফেচবুকক দি থৈছে, ঠিক আছে। কোনটো ফাইলৰ পৰা আপলোড হৈছে, ক'ৰ পৰা হৈছে, ডাইৰেক্টলি ক'ৰবাৰ ব্ৰাউজাৰৰ পৰা ডাউনলোড কৰি আপলোড কৰিছে নেকি, তে প্ৰতিটো ফেচবুকৰ তাত এটা ডাটা আপোনালোকৰ লৈ থৈছে, ঠিক আছে। আপোনালোকে যিহেতু নিজে আপোনালোকে পাৰ্মিশ্যন দি থৈছে, এল' কৰি থৈ দিছে আপোনালোকে, কেমেৰাৰ পাৰ্মিশ্যন হওক, লোকেশ্যনৰ পাৰ্মিশ্যন হওক, তাৰপিছত আপোনালোকৰ কণ্টেণ্টৰ পাৰ্মিশ্যন নহওক কিয়, ঠিক আছে। তে সেইটোৱে কথা, আপোনালোকে বেলেগ মাল্টিপল পেজত আপোনালোকে আপলোড কৰিব নোৱাৰে এটা কণ্টেণ্ট আপলোড কৰাৰ পিছত। কাৰণ সেইবিলাক কণ্টেণ্ট তেনেকৈ যদি আপোনালোকে কাম কৰি থাকে, যদি নন মনিটাইজ পেজ, সেই ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰব্লেম নহয়। যদি আপোনালোকৰ মনিটাইজ হৈ যায় পিছলৈ আপোনাৰ পেজটো, সেই ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব, ঠিক আছে। বিশেষকৈ নন মনিটাইজ পেজবিলাকত ভালদৰে শুনি ল'ব, নন মনিটাইজেশ্যন পেজবিলাকত তেনেকুৱা ইফেক্ট দেখিবলৈ নাপায়, আনঅৰিজিনেল কণ্টেণ্টৰ ভাইলেশ্যন বা ইছ্যু দেখিবলৈ পোৱা নাযায়। কিন্তু যেতিয়া মনিটাইজ হ'ব নহয়, মনিটাইজ হোৱাৰ পিছত যদি আপোনালোকে যেতিয়া কপি পেষ্ট কৰিবলৈ ল'ব, এটা কপি পেষ্টৰ নিচিনা হয় ন। আপুনি এটা কণ্টেণ্ট আপোনাৰ নিজৰ মেইন প্ৰফাইলত আপলোড কৰিলে, সেইটো কণ্টেণ্টকে আকৌ আপুনি বেলেগ পেজত আপলোড কৰিলে, তে সেই ক্ষেত্ৰত আপোনালোকৰ মেইন প্ৰফাইল আৰু 2টা প্ৰফাইলতে আপোনালোকৰ এফেক্ট পৰিব পাৰে, ঠিক আছে। তে এইটো কথা আপোনালোকে সাৱধানে আপোনালোকে এইখিনি কাম কৰিব, ধুনীয়াকৈ কাম কৰি যাওক, কণ্টিনিউ কাম কৰি যাওক, নিজৰ অৰিজিনেল কণ্টেণ্টত কাম কৰক, নিজৰ অৰিজিনেল ভইচ দি পেলাই আপোনালোকে কাম কৰক। বাছ আপোনালোকৰ কাম কি, আপোনালোকৰ নিজৰ মেইন প্ৰফাইলত আপোনালোকে কণ্টেণ্ট পষ্ট কৰা, ঠিক আছে। যদি মাল্টিপল পেজৰ ওপৰত যদি আপোনালোকে কাম কৰিম বুলি ভাবি আছে, বেলেগ আপোনালোকে কণ্টেণ্ট আপলোড কৰক, ঠিক আছে। ছেইম কণ্টেণ্ট আপোনালোকে ডাইৰেক্টলি নেক্সট পেজত আপোনালোকে আপলোড কেতিয়াও নকৰিব, ঠিক আছে। বুজি পালে? তে সেইটোৱে কথা। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মনটো পৰা ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।